হাই ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰোঁ সকলোৰে ভালেই নিশ্চয়, হয়নে নহয়? গতিকে আমাৰ ভাৰতবৰ্ষত অতিকৈ জনপ্ৰিয় এপ আজি টিকটক বন্ধ হৈ গ'ল। তাৰ বিষয়ে আপোনালোকে কি ক'ব? মোৰ মতেতো ভালে কৰিছে, হয়নে নহয়? চৰকাৰে বন্ধ কৰিছে, ভালে হৈছে। গতিকে কোনোবাই কান্দিছে। इंडियन गवर्नमेंट तुमने सही नहीं किया। देखो मुझे असली में डायलॉग बोलना पड़ रहा है, कोई साउंड इफेक्ट भी नहीं है पीछे। ओले शैले शूले मी। आप मुझे जवाब दीजिए, अब मैं 15 सेकंड की साउंड इफेक्ट पे डबिंग करके अपने एक्टिंग स्किल्स कैसे दिखाऊंगी? देख रहे हो कितना सही कर रही थी मैं। तो क्या अब सीपी के पार्कों में हैंग आउट करने के लिए मेरे पास कोई वजह नहीं रह गई है? अब क्या वहां पे सही में शॉपिंग करने और घूमने जाना पड़ेगा? पर टिकटॉक, इससे पहले कि तुम जाओ, मैं तुमसे कुछ आखिरी शब्द कहना चाहती हूँ। मुझे पता है तुम अपना साउंड इफेक्ट लगा के समझ जाओगे। इंडिया से टिकटॉक तो जा रहा है ना, जाए, मैं नहीं रोऊंगी। पर एक बात प्ले स्टोर भैया याद रखना कि मैं इंडिया का कोई भी टिकट, मित्रों, पता नहीं कौन से कित्रों एप्स मैं डाउनलोड नहीं करूंगी। बाय। वैसे एक बात तो सच हो गया कि मैं लाइफ में जिसको भी दिल से चाहती हूँ ना, वो मुझसे दूर हो जाता है, चाहे वो इंसान हो, जानवर हो या टिकटॉक हो। चलो बाय बाय ऑल फ्रेंड। पागल लड़की रो रही है, टिकटॉक बैन हो रहा है, न्यूज में सुना है तो रो रही है, बुद्धू लोग की तरह, छोटे बच्चों की तरह। हाँ तो टिकटॉक बंद हो रहा है ना, तो सब लोग खुश हो कि टिकटॉक बंद हो रहा है। जाओ बाय। যিসকলে টিকটকত জনপ্ৰিয় আছিলে, ফেমাছ আছিলে, সেইসকলৰ কাৰণে আজি বেয়া খবৰ হৈছে। আৰু টিকটক বন্ধ হোৱাৰ কাৰণে আপোনালোকে কি ক'ব? মইতো নিশ্চয় ভালে পাইছোঁ। টিকটকটো এনেকুৱা এটা এপছ, মানে বহুত বহুত বেয়া সেইটো এপটো। মই বন্ধ কৰিছে, টিকটক বন্ধ কৰিছে, ভালে পাইছোঁ। গতিকে ডিম্পুদাৰ মুখৰ পৰাই শুনো, ডিম্পুদাই কি কয়, হয় না নহয়? গমটো পাইছে, ভাৰত চৰকাৰে বহুকেইটা চাইনিজ এপকে পুৰা চাহ পিঠা খুৱাই ভাৰতৰ পৰা গলটা মাৰি বাহিৰ কৰি দিলে। আৰু এই এপকেইটাৰ ভিতৰত বিখ্যাত এপ টিকটকো আছে। এতিয়া টিকটক এনেকুৱাকে বন্ধ হৈ যোৱাত বহুতৰ দুখো লাগিছে দিয়কচোন, যিবিলাকে টিকটক কৰি আছিল বা টাইমখিনি টিকটকতে কৰি আছিল। কিন্তু বহুতৰ তামাম ফূৰ্তি লাগিছে, মজা পাইছে। আৰু এই ফূৰ্তি মজা লগা মানুহবিলাকৰ ভিতৰত ময়ো এজন দিয়ক। মোৰো খুব ভাল লাগিছে টিকটক বন্ধ হোৱাই, কাৰণ মই এইটো ভাবোঁ টিকটকে আমাৰ ভাৰতীয় য়ং জেনেৰেশ্যনখিনিক এটা বেলেগ চাইডে লৈ গৈ আছিল। মানে আমাৰ মনোযোগ দিব পৰা ক্ষমতাটো টিকটকে কাঢ়ি লৈ গৈ আছিল। চাওক, টিকটক যেতিয়া আপুনি চাব, ব্ৰেইনটো বেছি খটুৱাব লগা দৰকাৰ নাই, পটাপট আপোনাক এণ্টাৰটেইনমেণ্ট দি থাকিব, এটাৰ পিছত এটা আহি থাকিব। মানে ইমানে ফাষ্ট এণ্টাৰটেইনমেণ্ট দিয়ে, এইবিলাক চাই আমি গম নোপোৱাকৈ আমাৰ ব্ৰেইনটো এনেকুৱাকৈ ট্ৰেইন হৈ গৈছিল যে আমি মনোযোগ দিব নোৱাৰা হৈ গৈছোঁ এটা যিকোনো ক্ষেত্ৰতে। এটা ভাল ভিডিঅ' ইউটিউবত ধৰক, এটা খুব ভাল ভিডিঅ' বা এখন ভাল চিনেমা আপুনি বহি চাই থাকিব নোৱাৰে, আপোনাক পটাপট এণ্টাৰটেইনমেণ্ট লাগে ন। এইটো আমাৰ এইটো শিকাইছে ন টিকটকে আমাক, এনেকৈ ব্ৰেইনটো ট্ৰেইন কৰিছে টিকটকে, যাৰ ফলত বহুত বেয়া হৈছিল। যাৰ ফলত 1 ঘণ্টা সময় ল'ৰা ছোৱালীতে ভালদৰে কিতাপ পঢ়িব নোৱাৰে, পটাপট কিবা লাগে, এণ্টাৰটেইনমেণ্ট লাগে কিবা। তো এই কাৰণে মই বেয়া পাইছিলোঁ টিকটকক। কিন্তু ভাৰত চৰকাৰে বহুত ভাল কাম কৰিলে টিকটকক এনেকুৱাকৈ বন্ধ কৰি। আৰু কোনোবাই কান্দিছে, কোনোবাই হাঁহিছে, কোনোবাই ৰোমান্টিক কৰিছে টিকটক বন্ধ হোৱা হৈ। আৰু কিছুমানে কান্দিছেও। আমিতো বহুত বেছি ভাল পাইছোঁ টিকটক বন্ধ হোৱা। আৰু এনেকুৱা নিচিনা চাইনিজ এপ কিছু বন্ধ কৰি দিছে। ইয়াৰ বাবে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।